এষাৰ কথা কম আপোনালোক সকলোৱে সঁচানে মিছা কমেন্ট কৰি জনাবচোন আমাৰ এই পৃথিৱীখনত এনেকুৱা মানুহ কিছুমান থাকে যিবিলাকে আপোনাতকে অলপ বেছি অভাৰ স্মাৰ্ট দেখায় বা আপোনাতকে অলপ টেলেন্টেড দেখাই থাকে সেইজন মানুহৰ নিচিনা জানো এই পৃথিৱীত মূৰ্খৰ কোনোবা মানুহ আছে কাৰণ তেওঁ লগত থকা ব্যক্তিজনে জানে যে তেওঁ অলপমান বেছি দেখাইছে বা বেছি অভাৰ স্মাৰ্ট দেখাইছে কিন্তু সেই ব্যক্তিজন তেনেকুৱা নহয় কাৰণ বেলেগক হৰুৱাবৰ বাবেহে তেওঁ তেনেকুৱাবিলাক কৰিছে আৰু যিজন ব্যক্তিয়ে সকলো কাম মনে মনে কৰি আছে সকলো জানি বুজিও তেওঁ চুপচাপ মাৰি আছে সেইজন মানুহৰহে সবতকৈ বেছি টেলেন্ট আছে কাৰণ তেওঁ সকলোৰ আগত তেনেকে দেখাব নোৱাৰে কাৰণ তেওঁ ভিতৰি সকলোবিলাক কাম কৰি থাকে আৰু যিদিনা সাকসেস হ'ব ন তেওঁ সকলোতকৈ সাকসেস হ'ব আৰু এই অভাৰ স্মাৰ্ট বিলাক পিছ পৰি যাব সেই কাৰণে যি কোনো কাম কৰাৰ ক্ষেত্ৰত হক আপোনালোকে মনে মনে কৰক মানুহক দেখাই কৈ নাথাকিব আপোনালোকে যদি কিবা এটা ভাল কাম কৰিছে তেনে হলে মানুহক দেখাই নকৰিব কাৰণ সেই ব্যক্তিজনে আপোনাক হিংসা কৰিব পাৰে সেই কাৰণে যি কোনো বস্তু নিজৰ মতে কৰক নিজৰ মতে থাকক বেছি অভাৰ স্মাৰ্ট দেখাইবিলাক কি হয় জানেনে একেবাৰে উস্তাদি হয় কথাষাৰ সঁচানে মিছা জনাবচোন